Hello viewers, আমি বৰ্তমান আহি আছো নাগালেণ্ড তুলি লগত আছে সুৰজিত দা আৰু জয়ন্ত আমি একেলগে আহি আছো আমগুৰিৰ পৰা এতিয়া আমি আমগুৰি এই বৰবাম বাগান পাৰ হৈ আহি বৰচিলা বাগান হালুৱাটিঙৰ দিশেৰে গৈ আছো আৰু তাৰ পৰা আমগুৰি বাগান পাৰ হৈ আমি নাগালেণ্ডৰ তুলিত আমি সোমাম আৰু তাত আমাৰ কিছু বিজনেছ সম্পৰ্কীয় কিছু কাম আছে কিছু কথা বতৰা আছে আমি সেইখিনি পাতিম আৰু তাৰ পৰিৱেশ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তাৰ প্ৰাকৃতিক পৰিৱেশ আমি সকলোৱে জানো এটা পাহাৰীয়া জেগা খুব সুন্দৰ জেগা আৰু তাৰ পৰিৱেশ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে আহক আমি আগবাঢ়ি যাওঁ এই আমি হালুৱাটিং টাউনৰ মাজেৰে পাৰ হৈ আহিছোঁ নাগালেণ্ডলৈ বুলি এখন সৰু ঠাই এখন সৰু টাউনশ্বিপ আৰু ইয়াত বেচিকেলি তুলি আৰু বাগানৰ বিভিন্ন গ্ৰাহকসকল ইয়ালৈ আহে সৰু যদিও ধুনীয়া প্ৰায় সকলো বস্তুৱেই ইয়াত পোৱা যায় আৰু 61 নেশ্যনেল হাইৱেৰ মাজেৰে আমি গৈ আছোঁ আগলৈ যাম আগত আমি প্ৰাকৃতিক পৰিৱেশ আমি আপোনালোকক দেখুৱাম আমগুৰি বাগান এয়া আমি অকণমান তেল ভৰাই লওঁ তেল কমি আছে ঘূৰি আহিবলৈ হয়তো দিগদাৰ হ'ব পাৰে গতিকে হালুৱাটিঙৰ এই তেল ডিপুটোতে আমি অকণমান তেল ভৰাই লওঁ ঠিক আছে ফ্ৰেণ্ডছ আকৌ লগ পাম এই আমি হালুৱাটিং টাউন পাৰ হৈ আমি তুলি অভিমুখে আহি আছোঁ এতিয়া আমি আমগুৰি বাগানত সোমাইছোঁ ইয়াৰ পৰা আপোনালোকে সুন্দৰ প্ৰাকৃতিক দৃশ্য দেখা পাব চাৰিওফালে ৰাস্তাৰ দুই কাষে সেউজীয়া চাহ বাগান আৰু এয়া মিনি বাগানৰ পাত তুলি তেওঁলোক আহি আছে সুন্দৰ সেউজীয়া সুশোভিত পৰিৱেশ ৰাস্তা ধুনীয়া বেছি ভিৰ ভাৰ নাই বাগানৰ বনুৱাসকল তেওঁলোক ঘৰলৈ উভতিছে সুন্দৰ দৃশ্য নীলা আকাশ সেউজীয়া গছ গছনি সেউজীয়া চাহ বাগান সুন্দৰ ৰাস্তা আমগুৰি বাগান সঁচাই সুন্দৰ প্ৰকৃতিয়ে যেন সকলো ৰূপ মাধুৰ্য ইয়াত ঢালি দিছে আজি পৰিৱেশটো বহুত ধুনীয়া যিসকল আমগুৰি বাগানলৈ অহা নাই আপোনালোক আমগুৰিলৈ আহিলে শিৱসাগৰলৈ আহিলে আমগুৰি বাগান আপোনালোকে চাবলৈ নাপাহৰিব এয়া আমি তুলি গেট নাগালেণ্ড বৰ্ডাৰ সন্মুখত আপোনালোকে দেখিছে তুলি গেট আমি তুলি গেটেদি সোমাই আহিছোঁ আৰু এয়া নাগালেণ্ডৰ সীমাত নাগালেণ্ডৰ ভিতৰত আমি প্ৰৱেশ কৰিছোঁ অসম পাৰ হৈ আমি নাগালেণ্ডত প্ৰৱেশ কৰিছোঁ এই নাগালেণ্ডৰ তুলি অভিমুখে আমি গৈ আছোঁ আমি লাহে লাহে পাহাৰৰ ওপৰলৈ উঠি যাম আহকচোন বন্ধুসকল আমি আগবাঢ়ি যাওঁ আৰু আপোনাৰ মিটিং চিটিং কৰিব লাগিব ঠিক আছে এই আমি সোমাব লৈছোঁ জুডিকং টাউন নাগালেণ্ডৰ জুডিকং টাউন আপোনালোকে নিশ্চয় তুলি পেপাৰ মিলৰ নাম শুনিছে তুলি পেপাৰ মিল ইয়াতে অৱস্থিত হিন্দুস্তান পেপাৰ মিল যাক কোৱা হয় যাক জনা যায় আৰু জাগিৰোডৰ যি কাগজ কল জাগিৰোডৰ যি পেপাৰ মিল সেই পেপাৰ মিল যিদৰে বন্ধ হৈ গ'ল তুলি পেপাৰ মিলো তেনেদৰে বন্ধ হৈ গ'ল দেখিছে জুডিকং লিখা আছে ইয়াত সুন্দৰকৈ আৰু এখন পেপাৰ মিলৰ গেট হয় ৱেলকাম টু NPPC তুলি আমি আগবাঢ়ি আহিছোঁ সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ ধুনীয়া পেপাৰ মিলৰ এই যে ৱালখন দেখিছে এই ৱালখন একচুৱেলি পেপাৰ মিলৰ এইটোৱে পেপাৰ মিলৰ কেম্পাছ আছিলে ইতিমধ্যে বন্ধ হ'ল
এটা ভাল উদ্যোগ আছিল সমগ্ৰ নৰ্থ ইষ্টৰ এখন মেইন গেট তুলি পেপাৰ মিলৰ মেইন গেট হিন্দুস্তান পেপাৰ মিল যাক কোৱা হৈছিল আৰু এতিয়া বন্ধ অৱস্থাত আছে আমি জুদিকং টাউনত অদূৰ আহি আমি জুদিকং টাউনত অকণমান সময় কাৰণে ৰৈছোঁ আৰু ইয়াত আমি এখন সৰু চব্জি বজাৰ দেখিছোঁ ভেজিটেবল মাৰ্কেট আৰু লোকেল ইয়াৰ স্থানীয় শাক পাচলি ইয়াত পোৱা যায় আমি শাক পাচলি বজাৰখনলৈ আমি আগবাঢ়ি যাম আমি চাম ইয়াত কি আছে আমি এটা ভিডিঅ' কৰিছোঁ দেই বাইদেউ এয়া লোকেল চব্জি এইবিলাক কি হয় এইবোৰ কি আছে ৰচুন পাতা আচ্ছা ৰচুন পাতা আপুনি আপোনালোকে কেতিয়া এইবোৰ কাম আৰম্ভ কৰে 2 বজাৰ পৰা ষ্টাৰ্ট কৰে ৰচুন পাতা আমি দেখুৱাইছোঁ আৰু এইবিলাক কি আছে বাইদেউ হা চিলি পাতা আচ্ছা Itu sabi, itu Nagaland laga pumpkin. এইটো কি আছে নাগালেণ্ড পাম্পকিন নাগালেণ্ড পাম্পকিন ৰঙালাও আচ্ছা Pumpkin ase itu. Itu lobo mutu tuh, Bu. এইটো আদা না আদাটো কিলো কিমান আছে আধা কিলো Iti. 80 এয়া খৰিচা পানী খৰিচা বাছ টেঙা পানী খৰিচা পানী এখন বজাৰ তুলি দিদি এইটো কি আছে এইটো কি আছে মাছ টেঙা এইটো কিহৰ পৰা বনায় মাছ বেম্বু শ্বুট বেম্বু শ্বুটৰ পৰা বনায় এইটো খৰিচা পানী আমি যাক কওঁ খৰিচা পানী হয় Talang para maging makagal. নাগালেণ্ডৰ লোকেল মাৰ্কেট ৰঙালাওটো দিবি এইটো এটা বৰ লোকেল শাক নাগালেণ্ডৰ এইটো বইল কৰি খাবৰ কাৰণে বিৰাট সুন্দৰ আৰু এই বজাৰতে পোৱা যায় তেওঁলোকে লোকেল পাচলি আনিছে বইল এইটো কি শাক বুলি কয় সোধক এইটো চিয়া পাতা বুলি কয় চিয়া পাতা আৰু এইটো হ'ল নহৰু যিকোনো এইটো থাইলেণ্ডত নৰ্মেলি থাই ডিছবিলাকত এই নহৰুটো লাগে আচ্ছা এইটো নাগালেণ্ডতো ইউজ কৰে এইটো ধুনীয়া জুদিকং টাউন পাৰ হৈ আহিলোঁ জুদিকং টাউনত আমি আপোনালোকক দেখুৱালোঁ তুলি পেপাৰ মিল আৰু এখন সৰু বজাৰ লোকেল ফ্ৰেছ শাক পাচলিৰ এখন বজাৰ আমি আপোনালোকক দেখুৱালোঁ আৰু এতিয়া আমি তুলি অভিমুখে আহি আছোঁ আমি আকৌ তুলিত লগ পাম জুদিকঙৰ পৰা তুলিলৈ পাহাৰৰ মাজে মাজে সেউজীয়া পৰিৱেশ একা বেকা ৰাস্তা ক'ৰবাত ৰ'দ ক'ৰবাত চাহ পোহৰৰ খেলা তাৰ মাজে মাজে আমি আগবাঢ়ি আছোঁ তুলিলৈ আহক আমি তুলিলৈ আগবাঢ়ি যাম থেংক ইউ
হেল্ল' ভিউৱাৰ্ছ, আৰু অকণমান দূৰ আছে তুলি টাউন পাবলৈ। এটা সুন্দৰ পৰিৱেশ, চাৰিওফালে আপোনালোকে চাওক। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, গোটেই পাহাৰ আছে। আৰু আমি খুব এটা ইণ্টাৰেষ্টিং এটা বিষয় আমি আপোনালোকৰ আগত, হয়তো আপোনালোক বহুতে জানে, আমি ক'ব বিচাৰিম। আমি জানো যে অসমৰ এখন বিখ্যাত নৈ জাঁজি নদী, জাঁজি নৈ, দিখৌ নৈ এৰিব নোৱাৰোঁ, এই যে গানটো আছিল জাঁজি নৈ এৰিব নোৱাৰোঁ, সেই সকলোৱে জানে। আমি শিৱসাগৰীয়াবোৰে সদায় জাঁজি নৈৰ কথা আমি গমেই পাওঁ। আমি জাঁজি নৈ পাৰতেই আছোঁ, জাঁজি নৈতে গা ধুই আমি ডাঙৰ হৈছোঁ। এই জাঁজি নৈখন, আমি জানো যে জাঁজি নৈখন ওলাইছে নাগালেণ্ডৰ পৰা, নাগালেণ্ডৰ পাহাৰৰ পৰা, নগা পাহাৰৰ পৰা জাঁজি নৈ ওলাইছে বুলি আমি জানো। আৰু আমি আপোনালোকক আজি জাঁজি নৈটো, আমি যিটো জেগাত বৰ্তমান থিয় হৈ আছোঁ, যিটো পাহাৰৰ কাষত থিয় হৈ আছোঁ, সেই পাহাৰৰ বহু আগত জাঁজি নৈ আহিছে। বহু পাহাৰৰ এটা বেলেগ এটা অঞ্চলৰ পৰা জাঁজি নৈ উৎপত্তি হৈছে। কিন্তু আমি বৰ্তমান সেই যিখন আমি জাঁজি নৈ বুলি কওঁ আমি অসমত, সেই জাঁজি নৈখনৰ পাৰতেই আমি ৰৈ আছোঁ। আমি আপোনালোকক পাহাৰৰ মাজেৰে যিখন নদী বৈ আহিছে, যিখনত ইয়াক কয় মিলাক বুলি কয়, আৰু সেই নদীখন আমি আপোনালোকক দেখুৱাম। আৰু এই যে মিলাক নদীখন, মই অকণমান পাৰ হৈ লৈছোঁ, আমি আপোনালোকক মিলাক নদীখন দেখুৱাবলৈ চেষ্টা কৰিম, যিখন নদী ইয়াত মিলাক নামেৰে পৰিচিত। আৰু এইখন আমাৰ অসম পোৱাৰ লগে লগে সেইখন হৈ যায়, তাৰ নাম হৈ যায় জাঁজি। আৰু সেই জাঁজি নদীৰ যিটো উৎপত্তি, সেই উৎপত্তিৰ উৎপত্তি স্থলটো নহয়, তাৰ পৰা কিছু আঁতৰত আমি তাৰ এটা পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো আপোনালোকৰ সন্মুখত পাহাৰ। আমি অকণমান আগবাঢ়ি যাম, তললৈ আমি যদি চাওঁ আমি দেখিম এই যিখন নদী আপোনালোকে দেখিছে, মিলাক নদী আগুৱাই গৈ আছে। আৰু এই মিলাক নদীখনে যদি আমি নাও লৈ গৈ থাকোঁ, আমি পামগৈ আমাৰ মৰমৰ জাঁজি নদী। এয়া অলপ দূৰলৈকে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পাহাৰৰ মাজে মাজে আপোনালোকে নিশ্চয় দেখা পাইছে, এইখনেই হ'ল মিলাক, য'ত আমি অসমত গম পাওঁ, শিৱসাগৰীয় ৰাইজে, অসমৰ ৰাইজে আমি গম পাওঁ জাঁজি নদী হিচাপে। বহু দূৰ আহিলোঁ, বহু উপভোগ কৰিছোঁ প্ৰাকৃতিক পৰিৱেশৰ মাজত। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি আহি এটা যথেষ্ট শান্তি অনুভৱ কৰিছোঁ আমি মনৰ মাজত আচলতে। আৰু আমাৰ নগৰ অঞ্চলৰ যি হুলস্থুল, চিঞৰ বাখৰ, যান্ত্ৰিকতা, তাৰ পৰা কিছু নিলগত এই পাহাৰৰ মাজত বেলেগ এটা অনুভৱ কৰা যায়। আৰু এই অনুভৱ, এই আমাৰ যি ভাগৰ, এই অৱসাদ দূৰ কৰাবলৈ আমি ইয়াত আহিছোঁ। আৰু লগত আমি লৈ আহিছোঁ এক্সেছ এনাৰ্জি ড্ৰিংক। অকণমান এক্সেছ এনাৰ্জি ড্ৰিংক আমি খাম আৰু আমাৰ এই যিটো ভাগৰটো আমি আঁতৰাবলৈ চেষ্টা কৰিম। চিয়াৰ্ছ ফ্ৰেণ্ডছ। Energy drink from Tuli. মিলাক নদীৰ পাৰত, নাগালেণ্ডৰ এই পাহাৰৰ এই সেউজীয়া পৰিৱেশৰ মাজত এক্সেছ এনাৰ্জি ড্ৰিংক from Tuli. Cheers. এয়া আমি মিলাক নদীৰ পৰা আমি আহি তুলি টাউনৰ আমি প্ৰৱেশ কৰিছোঁ। তুলি টাউনত আমি সোমাইছোঁ। এইখনেই তুলি টাউনৰ আৰম্ভণি। এখন সৰু টাউন, পাহাৰৰ মাজত কিন্তু সুন্দৰ আটোমটোকাৰীকৈ গঢ়ি তোলা এখন টাউন, আমাৰ নগা ভাই ভনীসকলৰ বাসস্থান। জিজাছ ইজ দ্য হোপ অফ এজেছ। এটা চাৰ্চ আমি দেখিছোঁ। আজিকালি ইয়াত আমি ট্ৰাক বা ডাম্পাৰ জাতীয় যথেষ্ট গাড়ী ইয়াত আমি দেখিবলৈ পাওঁ, যিহেতু ইয়াত যথেষ্ট কয়লাৰ খনন কাৰ্য চলি থাকে। গতিকে কয়লাৰ যিসকল ব্যৱসায়ী আছে তেখেতসকলে প্ৰায় অহা যোৱা কৰে এই ৰাস্তাটোত। আমি তুলি টাউনলৈ আগবাঢ়ি গৈ আছোঁ। এটা চাৰ্চ দেখিছোঁ দূৰৈত আমি, against a very beautiful background. It's a very beautiful church. Tuli Town Baptist Church.
আৰু আপোনালোকক তুলি টাউনত আমি কি দেখুৱাম আমি আগবাঢ়ি যাওঁ বজাৰ আছে বজাৰ আমি দেখুৱাম এইবিলাক দোকান বজাৰ আপোনালোকে দেখিছে পৰিষ্কাৰ টাউনখন Tuli police station, police check post. Yes, আমি তুলি টাউনতে অকমান ৰৈছো আমাৰ ইয়াত দুটামান দাদাহঁতৰ দুটামান ব্যৱসায়িক কাম আছে এজন ডিস্ট্ৰিবিউটৰক আমি লগ কৰিম Yes. Hello, Kilang. How are you? Fine. So, where is your home? It's near Tuli town. Yeah. Okay, great. So here is Kilang, and he's an Amway distributor, doing very good business here in Tuli town. আমি তুলি টাউনত এখন সৰু হোটেল সৰু ৰেষ্টুৰাঁ তাতে একাপ চাহ খাই লওঁ বৰ সুন্দৰ টেষ্টি চাহ বনায় খুব ভাল চাহ বনাই আমি একাপ চাহ খাই লওঁ আহকচোন চাহ খাই লওঁ জয়ন্ত চাহ খাবা চাহ আৰু কি আছে स्वीट्स होगा स्वीट्स नहीं তুলি চহৰৰ এখন সৰু ৰেষ্টুৰাঁ এখন খুব সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্ন এখন ৰেষ্টুৰাঁ আপোনালোক যদি তুলি টাউনলৈ আহে কেতিয়াবা এই ৰেষ্টুৰাঁখনত আপোনালোকে চাহ খাই যাব পাৰে ইয়াত ধুনীয়া চাহ বনাই Access energy drink is also available here along with all other beverages Neutralite Access energy drink পৰিষ্কাৰ পৰিচ্ছন্ন এখন সুন্দৰ ৰেষ্টুৰাঁ ইয়াত বেকাৰী আইটেমছ সুইটছ ইত্যাদি ইয়াত পোৱা যায় আপোনালোক আহিলে কেতিয়াবা ইয়াত কণ্টেক্ট লৈ একাপ চাহ খাই যাব বুজিছে এনাৰ্জি ড্ৰিংক না আৰু কোকোনাট অইল প্ৰিমিয়াম কম খালি এনাৰ্জি ড্ৰিংক চিমেট্ৰি নগাসকলৰ সমাধি যিসকল লোক ইয়াত মৃত্যুবৰণ কৰে মৃত্যু হয় তেখেতসকলক ইয়াতে সমাধিস্থ কৰা হয় খুব সুন্দৰকৈ তেওঁলোকৰ যিসকল মৃতক তেওঁলোকক ইয়াত সুন্দৰকৈ সমাধিস্থ কৰে তাৰ পৰিৱেশটো আমি আপোনালোকক দেখুৱালোঁ